মই এতিয়া ৰাস্তাটো পাৰ কৰিলোঁ। সেইটো হৈছে গুৱাহাটী মেইন ৰোডটো। সেইফালে ডাইৰেক্ট খানাপাৰা। হাই ফ্ৰেণ্ডছ, মোৰ চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই ওলাই যাম মেইন ৰোডলৈ, কাৰণ গুৱাহাটীত আজি 8 দিন গ'ল লকডাউন, আৰু আজি দোকানবোৰ অলপ খুলিব দিয়া হৈছে। সেইবাবে মই অলপমান ওলাই আহিলোঁ। বজাৰটো কৰিলোঁ, জাষ্ট আপোনালোকক কিবা মানে ৰাস্তাটো দেখাবৰ কাৰণে ওলাই আহিলোঁ। ৰাস্তাত মানে লকডাউন কেনেকুৱা হৈছে আপোনালোকে মোৰ ভিডিঅ'টো লাষ্টলৈ চাব। আৰু আপোনালোককো কৈছোঁ, আপোনালোকে যদি ইম্পৰ্টেণ্ট কাম নাই তেনেহ'লে ঘৰৰ ভিতৰতে থকাটো ভাল, কাৰণ এতিয়া যিহেতু অসমত দ্ৰুতগতিত কৰোণাৰ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে। সেইবাবে আপোনালোকে ঘৰতে থাকক, কাৰণ ঘৰত থাকিলে ভাল নিজৰ কাৰণে। চৰকাৰে যি সিদ্ধান্ত কৰিছে সকলোৱে মানি চলিব লাগিব, নহ'লে আমাৰ নিজৰে প্ৰব্লেম হ'ব। এইটো আজি গাড়ী নাই, কাৰণ গুৱাহাটীত লকডাউন দিয়া আছে। সেইবাবে গাড়ীৰ সংখ্যা কমিছে, কাৰণ অলপমান গাড়ী কেইটামান গৈছে, কিন্তু এইবিলাকো অলপ কিবা কাম আছে চাগে। এইফালে এনেকৈ গৈছে। মই এতিয়া ৰাস্তাটো ক্ৰছ কৰিম, আৰু সেইফালে গাড়ী গৈ আছে। গাড়ী ইমান নাই। গাড়ী ট্ৰেফিক লাগিছিলে ইয়াতে, এতিয়া গাড়ী নাই। যিহেতু লকডাউন দিয়া আছে, কৰোণা ভাইৰাছৰ সংক্ৰমণৰ সংখ্যা। মই এতিয়া ৰাস্তাটো পাৰ কৰিলোঁ। সেইটো হৈছে গুৱাহাটী মেইন ৰোডটো। সেইফালে ডাইৰেক্ট খানাপাৰা যাব পাৰে, আৰু সেইফালে 6 মাইল গণেশগুৰিত যায়। এতিয়া মই ৰুমত গৈ আছোঁ। আপোনালোকক অলপমান দেখালোঁ এনেকৈ, আৰু সকলোৱে মোৰ ভিডিঅ'টো চাই লাইক কৰিব, শ্বেয়াৰ কৰিব। আগলৈ মই আপোনালোকক গুৱাহাটীৰ ভিডিঅ' দেখাম, আৰু এইটোৱে আছিলে জাষ্ট আপোনালোকক অলপমান ঘূৰি পিনি মই দেখালোঁ। সেইবাবে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু এতিয়া দোকান চোকান চব বন্ধ আছে। সেইটো দোকান আজি 5টা বজালৈ অলপ আগতে খুলিছিল, এতিয়া 6টামান বাজি গ'ল। সেইবাবে দোকানবোৰ বন্ধ হৈছে, কাৰণ আজি আৰু যোৱাকালি দোকান খোলা এলাও কৰিছিলে, আৰু এইটো 5টা বজালৈ বন্ধ হৈ গ'ল। নহ'লে আজি আমি বস্তু কিনিব গৈছিলোঁ, তাতে লাইন পাতিবলগীয়া হৈছিলে। আৰু সেইটো আমাৰ শ্ৰীমন্ত শংকৰদেৱৰ মন্দিৰ, তাৰ নামঘৰ। আৰু সেইফালে মই এতিয়া সোমাই আহিমগৈ।